নমস্কাৰ, ভালে আছে চাগে সকলো। আজিৰ দিনটোতনো মই কি খালোঁ আপোনালোকলৈ তাকে লৈ আহিছোঁ। আন দিনাৰ দৰে এগিলাচ কুহুমীয়া গৰম পানীৰে মই মোৰ দিনটো আৰম্ভ কৰিলোঁ। তাৰপিছত খালোঁ লাল চাহ। ৰাতিপুৱা সদায় লাল চাহেই খোৱা হয় বাৰু। চাহৰ লগত আছিল পিঠা, মিঠৈ আৰু মিঠাই। তাৰপিছত খালোঁ মই এটা কাজু বৰফি। কাজু বৰফি মোৰ কিন্তু বহুত প্ৰিয় দেই মিঠাইৰ ভিতৰত। মই বিশেষ মিঠা নাখাওঁ। তাৰপিছত দুপৰীয়া ভাতত আছিল জিকা পোৰা, দাংবডি ভাজি, মাংস, ভাত আৰু এটুকুৰা নেমু। মই দিনটোত ভাত এবাৰেই খাওঁ, সেয়েহে ভালকৈ খাই লওঁ আৰু। তাৰপিছত খালোঁ চাহ আবেলি। চাহৰ লগত আছিল পুৰি আৰু বুনিয়া। তাৰপিছত সন্ধিয়া সময়ত এখন বিয়া খাবলৈ গৈছিলোঁ। বিয়াত জেলেপি, পুৰি, পোলাও, চানা দালি, পনীৰ, কাষ্টাৰ্ড আৰু কিবাকিবি আছিল। সেইবাবে ৰাতি আৰু ভাত খোৱা নহ'ল। এগিলাচ গাখীৰ আৰু প্ৰটিন খাই শুই থাকিলোঁ। আজিলৈ আহিছোঁ দেই।